ছাৰ আপুনি মোক কিয় মাৰিছে? মই কি ভুল কৰিলোঁ? তোক মই কিয় মাৰিছো তই বুজি পোৱা নাই? তই যে মোৰ ছোৱালীৰ লগত লাইন মাৰা। ইছ মুনি, অলপৰ কাৰণে অটোপাছ ভাগ্যত নহ'ল। বাৰে বাৰে ফেল মাৰি মাৰি জীৱন শেষ। এইবাৰ আশা কৰি আছিলোঁ অটোপাছ কৰিম, সেইটো ভাগ্যত নহ'ল। হয়ে চানি, মোৰো একে অৱস্থা। যিয়ে হওক, এটা ফালৰ পৰা ভাল হৈছে, কৰোণাটো কমিছে। কিন্তু আমাৰ নিচিনা কেইজনৰ 12 বাজি গ'ল। আমাৰ নিচিনা কেইজনৰ ভাগ্যই বেয়া। এই সময়ত আৰু কৰোণা কমিব লাগে, চাৰ্টিফিকেটৰ ভাগ্যই নাই আমাৰ। হ'ব দে, ফকতে লেকচাৰ বন্ধ কৰ। তইচোন কিতাপ পত্ৰ একো লৈ অহা নাই। ইমান দিন পিছত স্কুলত আহিছা, তথাপিও কিতাপ এৰি থৈ আহিছা? কি যে হ'ব? হে সঁচাইতো, মোৰ অলপো মনত নাই কিতাপ পত্ৰ যে লৈ আহিব লাগিব। কিন্তু মুনি, তইতো মোক ঠিকেই কৈছা, তইচোন নিজেও কিতাপ পত্ৰ লৈ অহা নাই। মই কিতাপ অনা নাই? সঁচাইতো, ময়োচোন কিতাপ এৰি থৈ আহিছোঁ। এতিয়া ভাব আমি কেনেকুৱা ছাত্ৰ। কিমান দিন পিছত স্কুলত আহিছোঁ, তথাপিও কিতাপ পত্ৰ এৰি থৈ আহিছোঁ। এতিয়া কি হ'ব? ক্লাছ আৰম্ভ হ'লেইচোন ছাৰে কাণত ধৰাই থিয় কৰাই ৰাখিব। সময়চোন নাই যে বাহিৰৰ পৰা কিতাপ পত্ৰ লৈ আহিম। যাওঁ, খালী হাততে যাওঁ, যি হয় দেখা যাব। কিয়ে চানি আৰু মুনি, তহঁতেচোন বেলেগৰ কিতাপ লৈছা। তহঁতৰ নিজৰ কিতাপ ক'ত? মানে ছাৰ, কিতাপ ঘৰত এৰি থৈ আহিছোঁ। কি কৰিছা? ইমান দিন পিছত স্কুল খুলিছে তথাপিও কিতাপ পত্ৰ এৰি থৈ আহিছা? যা, ওলাই যা ক্লাছৰ পৰা। ছাৰ, এইবাৰৰ বাবে আমাক ক্ষমা কৰি দিয়ক ছাৰ। ইয়াৰ পিছত প্ৰত্যেক দিনাই কিতাপ লৈ আহিম। আচ্ছা ঠিক আছে, তহঁতক কেইটামান প্ৰশ্ন সুধিম। যদি ঠিকে ঠিকে উত্তৰ দিব পাৰা তেন্তে ক্লাছত থাকিবি, নহ'লে ক্লাছৰ পৰা ওলাই যাব লাগিব। বুজিছা? আচ্ছা ছাৰ, ঠিক আছে, সোধক আপোনাৰ প্ৰশ্ন। আচ্ছা ঠিক আছে, এনেকুৱা এটা বিপদৰ নাম কচোন যিটোৰ পৰা উদ্ধাৰ হ'ব পাৰিলেও বিপদ, উদ্ধাৰ হ'ব নোৱাৰিলেও বিপদ। ছাৰ, এইটোচোন একেবাৰে সহজ প্ৰশ্ন। লুংগীত জুই লাগিলে খুলিলেও বিপদ, নুখুলিলেও বিপদ। উত্তৰটোতো ভালে দিলি, কিন্তু ইংৰাজীৰ এছাইনমেণ্ট অসমীয়াত কিয় লিখিছা? কিয় ছাৰ? ইংৰাজীত লিখিবলৈ 1952 চনত আমি ভাষা আন্দোলন কৰিছিলোঁ। সেইটো মানিলো বাৰু, কিন্তু 10ৰ লগত 10 যোগ কৰি 2 কিয় লিখিছা? শূন্য কোনে লিখিব? ছাৰ, আপুনিচোন কৈছে শূন্যৰ কোনো দাম নাই, সেয়ে মই শূন্য লিখা নাই। উফু, কি যে মোৰ ছাত্ৰ, তহঁতক লৈ যে মই কি কৰোঁ। চানি, মণিয়েতো বাচি গ'ল, এতিয়া তোক কেইটামান প্ৰশ্ন কৰোঁ। ঠিকে ঠিকে উত্তৰ দিব পাৰিলে তয়ো বাচি যাবি। হ'ব ছাৰ, কৰক কৰক, মই একদম ৰেডি আছোঁ। আচ্ছা তই কচোন, ইপ্তিজিম আৰু লাভৰ মাজত পাৰ্থক্য কি? ছাৰ, সেই প্ৰশ্নৰ উত্তৰটো একেবাৰে চিধা। ছোৱালী যদি মান্তি থাকে সেইটোক কোৱা হয় লাভ, আৰু ছোৱালী যদি অমান্তি থাকে সেইটোক কোৱা হয় ইপ্তিজিম। উত্তৰটোতো ঠিকে দিছা, কিন্তু তই কিবা ইপ্তিজিম চিপ্তিজিম কৰা নেকি? নাই, নকৰোঁ, মোৰ ইপ্তিজিমৰ কোনো দৰকাৰ নপৰে। আপোনাৰ ছোৱালী এনেই মান্তি আছে। ইছ, জিদা দিছিলোঁ, এইটো কি ওলাল? এনেই ছাৰে মোৰ ওপৰত ফায়াৰ হৈ আছে, এতিয়া ছাৰে মোক খায়েই পেলাব। কি কলি? আজি তই ক্লাছৰ পৰা ওলাই ল, আজি তোৰ একদিন নতুবা মোৰ একদিন। ছাৰ, আপুনি মোক কিয় মাৰিছে? মই কি ভুল কৰিলোঁ? তোক মই কিয় মাৰিছো তই বুজি পোৱা নাই? তই যে মোৰ ছোৱালীৰ লগত লাইন মাৰা, সেইটো তোৰ অপৰাধ নহয়? আজিৰ পিছত মই যদি শুনো তই মোৰ ছোৱালীৰ লগত লাইন মাৰা, তেন্তে তোৰ হিচাপ আছে। না, ইয়াতে ছাৰৰ লগত বেছি কথা নোকোৱাই ভাল, কিবা এটা মিছা মাতি ইয়াৰ পৰা গুচি যোৱাই ভাল। ছাৰ, মই সেইটো এনেই কৈছোঁ, বন্ধুসকলৰ মাজত অলপ জনপ্ৰিয় হোৱাৰ বাবে চেষ্টা কৰিছোঁ। সেই কথা, মিছা মিছি মই তোক মাৰিলো। যি হ'ব লগা হৈ গ'ল, মনটো বেয়া নকৰিবি। তই তেন্তে এতিয়া যা। বুদ্ধি খটাই ছাৰৰ পৰা এক কথাতে বাচি গ'লো। বন্ধুসকল, যিসকলে মোৰ নিচিনা প্ৰেম কৰা তেওঁলোকে ভাবি শহুৰৰ ওচৰত গৈ মিছা কথা নক'বা, নহ'লে লাঠিৰ কোব এটাও কিন্তু মাটিত নপৰে, চব পিঠিৰ ওপৰত পৰিব। আৰু তোমালোকৰ যিসকল বন্ধুৱে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰা।